নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে কেকৰ এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে চাগে কেক বনাব জানেই, তথাপিও মই আজি ঘৰতে খাবলৈ বাবে এটা কেক বনাইছিলোঁ। ভাবিলোঁ আপোনালোকলৈও শ্বেয়াৰ কৰোঁ। কেকটো বনাবলৈ মই ময়দা 1.5 কাপ ল'লোঁ, ৰিফাইন আধা কাপ, চেনি আধা কাপ, কণী 4টা আৰু বেকিং পাউডাৰ আধা চামুচ ল'লোঁ। এতিয়া ময়দাখিনিত প্ৰথমে চেনিখিনি মিলাই ল'ম। তাৰপিছত ৰিফাইনখিনি দি আকৌ এনেকৈ লৰাম। কণীকেইটা মই আন এটা পাত্ৰত ফেটি লৈ ইয়াতে দি দিম। এইখিনিতে এটা কথা মন কৰিব, যিসকলে ফ্ৰিজত কণী ৰাখে তেওঁলোকে কেক বনোৱাৰ আধা ঘণ্টাৰ আগতেই কণীকেইটা উলিয়াই ৰাখিব, নহ'লে কণীকেইটা ফেটোতে ভালকৈ ফেটিব পৰা নাযাব। এতিয়া মোৰ ফেটি হৈ গৈছে। শেষত মই বেকিংখিনি এতিয়া ইয়াতে দি আকৌ এবাৰ ফেটিম। ৰিফাইনখিনি সানি লোৱাৰ পিছত মই কাটি থোৱা পেপাৰখন ইয়াতে সুমুৱাই দিলোঁ। এইখিনি এতিয়া লাহে লাহে ইয়াতে বাকি দিম। গোটেইখিনি ঢালি দিয়াৰ পিছত কুকাৰটো অকণমান এনেকৈ দি ল'ম। কুকাৰৰ ঢাকনিখন মৰাৰ আগত চিটিটো খুলি ৰাখিম। কুকাৰটো বহোৱাৰ আগতে জুইটো কমাই ল'ম। 5 মিনিটমানৰ পিছত কুকাৰৰ মুখনিখন খুলি পেলাই তাত ষ্টিক এডাল কেকটোত সুমুৱাই দি উলিয়াই আনি চালে তাত যদি একো লাগি নধৰে তেন্তে হ'লে কেকটো হৈ গৈছে। এতিয়া এয়া কেকটো হৈ গৈছে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।